অলমোস্ট কমপ্লিট হৈ গৈছে আৰু আমি আলোচনা কৰি আছোঁ যে কেনেকৈ ভাল কৰিব পাৰে, বেষ্ট অফ দ্য বেষ্ট কেণ্ডিডেটবিলাক কেনেকৈ দিব পাৰে সেইবিলাক আমি কথা পাতি আছোঁ। কাৰণ এই নিৰ্বাচনত আমি অকলে নহয়, ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ দল সংগঠন আমাৰ লগত অলৰেডি আছে। তো সেইকাৰণে আমি চবে আলোচনা কৰি এটা কনক্লুজনত আহিম আৰু সেইমতে আমাৰ কেণ্ডিডেটবিলাক আমি ডিক্লেয়াৰ কৰিম। প্ৰস্তুতি একদম প্ৰায় কমপ্লিট হৈ গৈছে। এনি টাইম ইলেকশ্যন আহিলে আমি আৰু মানে ইয়াত অংশগ্ৰহণ কৰিব পাৰোঁ। আগৰ নিচিনা নহয়, এইবাৰ চব প্ৰাইমাৰী লেভেলৰ পৰাই বুথ লেভেলৰ পৰাই UPPL সকলো দিশৰ পৰা অৰ্গেনাইজ হৈ আহিছে। গতিকে এইবেলি UPPLৰ যে চৰকাৰ আহিব সেইটো প্ৰায় নিশ্চিত হৈ গৈছে। তো সেইকাৰণে মই ৰাইজক ধন্যবাদ দিছোঁ যে ৰাইজে যে UPPL দলক ইমান ভালকৈ আঁকোৱালি লৈছে, মৰম দিছে, সেইটো আমাৰ কাৰণে এটা ডাঙৰ কথা। আৰু আমিও এতিয়া এটা কমিটমেণ্টত আহিছোঁ যে ৰাইজে যিহেতু আমাক বিশ্বাসত আস্থাত লৈছে আৰু আমাৰ যিবিলাক এজেণ্ডা সেইটো ইমপ্লিমেণ্ট কৰাত আমাক সহায় কৰিছে, সেইকাৰণে অনাগত দিনত এই অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে, এই অঞ্চলৰ উন্নয়নৰ কাম কৰাৰ কাৰণে, এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ নিজৰ জীৱন সা সম্পত্তি নিৰাপত্তা প্ৰদান কৰাৰ কাৰণে UPPL দলে কাম কৰিম। আৰু ইয়াত কোনো ছেকেণ্ড থট নাই। আৰু ইয়াৰ লগতে সৰ্বাংগীন উন্নয়ন, আজি সৰু সৰু যিবিলাক ইছ্যু, সেইবিলাক ইছ্যুৱে আজি সমাজক আগুৱাই লৈ যায়, কিন্তু সেইবিলাক সমাধান নহ'লে সমাজখন পিছ পৰি থাকে। বিশেষকৈ ইয়াত আপোনালোকে দেখিবলৈ পাইছে জব কাৰ্ডবিলাক মানুহে পোৱা নাই। জব কাৰ্ডবিলাক মানে আজি 20% মান জব কাৰ্ডৰ পইচাহে ৰাইজে পায়, বাকী 80% কৰাপশ্যন হয়। আয়ুৱা ঘৰ যেনেকৈ পাব লাগে তেনেকুৱা পোৱা নাই, ৰেচন কাৰ্ডবিলাক পোৱা নাই। আৰু যিবিলাক আঁচনি দৰিদ্ৰ মানুহৰ কাৰণে, দুখীয়া মানুহৰ কাৰণে যিবিলাক আঁচনি আছে, সেই আঁচনিবিলাক আজিলৈকে ভালকৈ ৰূপায়ণ হোৱা নাই। তো সেইকাৰণে UPPL হিচাপে আমি সেই আঁচনিবিলাক ৰূপায়ণ কৰিম। কাৰণ ডাঙৰ ডাঙৰ কামবিলাক কৰিবৰ কাৰণে চৰকাৰ আছে, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, কিন্তু ক্ষুদ্ৰ ক্ষুদ্ৰ কাম কৰিবৰ কাৰণে আজি এই অঞ্চলত পঞ্চায়ত নাই, VCDCয়ে ভালকৈ কাম কৰিব লাগিব। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ইউনিটি ইণ্টিগ্ৰিটিৰ কাৰণে কাম কৰিব লাগিব। আৰু সেই আটাইবোৰ কামবিলাক কৰিবৰ কাৰণে UPPL প্ৰস্তুত হৈছে। আৰু অনাগত দিনত সেইবিলাক আমি চৰকাৰত অহাৰ লগে লগে সেইবিলাক কাম কৰি যাম। আজি স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ বিভিন্ন সমস্যা আছে, চাকৰিবিলাক ৰেগুলাৰ হোৱা নাই, সেইবিলাক কৰিব লাগিব। গোটেই 101টা সমস্যাটি আজি BTC অঞ্চল ভৰি পৰি আছে। ইয়াৰ পৰা আমি এই সমস্যাৰ পৰা উদ্ধাৰ কৰি এটা সুস্থ এটা চৰকাৰ বনাই পেলাই ৰাইজৰ মানে উন্নয়নৰ কাৰণে কাম কৰিবলৈ আমি এটা এজেণ্ডা তৈয়াৰ কৰিছোঁ। UPPL কাৰো লগত মিত্ৰতা কৰা নাই পলিটিকেলি, আৰু ইয়াৰ ভিতৰত কৰিম। আমাৰ 3টা বজাত মিটিং আছে। আমাৰ ৰেলী টেলি শেষ কৰাৰ পিছত 3টা বজাত আলোচনা কৰি যদি চবেই আমাৰ স্ক্ৰিনিং কমিটিয়ে যদি আমাক দি দিয়ে যে এইখিনি দিব পৰা হ'ল, আজি আমি লগে লগে দি দিম। দাদা, ইতিমধ্যে ঢৌটো একেবাৰে আপোনাক পজিটিভ দেখাইছে। চাওক, ঢৌটোতো পজিটিভ দেখাবই। আমি মানুহক আমি মৰম কৰিছোঁ, সন্মান দিছোঁ। মানুহে ইন ৰিটাৰ্ণ আমাক সন্মান দিছে, মৰম দিছে। আৰু এতিয়া মানে একো নাই কথা, আমাৰ টকা পইচা নাই, গৰীব পাৰ্টি। গতিকে ৰাইজে মৰম কৰি যেনেকৈ মৰম দেখাইছে তেনেকৈ যদি ভোটটোও দিয়ে তেতিয়াতো আৰু চৰকাৰ হৈ গ'ল। আৰু মই কৈছোঁৱে এইবাৰ যে এতিয়া ৰাইজৰ চৰকাৰ হ'ব। এতিয়া আৰু কোনো EM GM চিফ ডিপুটি চিফৰ দাদাগিৰি নহ'ব, ইয়াতে ৰাইজৰ চৰকাৰ হ'ব। ৰাইজে নিজে চলাব চৰকাৰ, পলিচিবিলাক প্লেনিংবিলাক ৰাইজে কৰিব, উন্নয়নৰ কাম ৰাইজে কৰিব। গতিকে আমাৰ যিটো ঢৌ আহিছে সেই ঢৌটো প্ৰতিষ্ঠান বিৰোধী ঢৌ, এণ্টি ইনকামবেঞ্চি যিটো আহিছে, আৰু সেইটো চব ৰাজ্যতে হয়, চব দেশতে হয়। আৰু এনেকুৱা ঢৌ আহিলে কোনো ৰাখিব নোৱাৰে। এতিয়া মই ভাবিছোঁ যে তেখেতসকলৰ কৰোৰ কৰোৰ টকা যিয়ে নহওক কিয় সেইটো আৰু ৰাখিব নোৱাৰে। এইবাৰ পৰিৱৰ্তন নিশ্চয় আহিব, আৰু পৰিৱৰ্তনটো ৰাইজৰ স্বাৰ্থত আহিব। থেংক ইউ। ইয়াত আৰু বেছি বিলম্ব কৰাৰ টাইম নাই, আমি ঘোষণা কৰিম আৰু কাম কৰি যাম। BTR গঠন হোৱাৰ পিছত এটা ৰ'ল মডেল হ'ব বুলি স্বয়ং প্ৰধানমন্ত্ৰী ঘোষণা কৰিছিল। এই ক্ষেত্ৰত আপুনি ৰ'ল মডেল নিশ্চয় হ'ব। যিটো অঞ্চলত প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদ আছে সেই অঞ্চলটো আগুৱাই যাবই। তেখেতে কৈছে যে ইয়াত মানে আৰু এটাও একটোপো ব্লাড ইয়াতে যাতে নপৰে, ইয়াত সকলো নিৰাপদে থাকিব পাৰে। অকল বড়ো নহয়, সকলো জাতি জনগোষ্ঠীৰ মানুহ যাতে নিৰাপদে থাকিব পাৰে। আদিবাসী হওক, আজি মাইনৰিটি হওক, বেংগলী হওক, যি জনগোষ্ঠীয়ে নহওক, ৰাজবংশী হওক, সকলো নিৰাপদে থাকিব পাৰে। এই কথাটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈ গৈছে। এতিয়া আৰু আমাৰ কোনো ভয় কৰিব লগা নাই। ইয়াৰ পিছত যদি আৰু কোনোবাই যদি ইয়াত ভাইলেঞ্চ কৰিব বিচাৰে, ব্লাড ছেড কৰিব বিচাৰে, সেইকাৰণে আজি ইয়াত ভাৰত চৰকাৰে ইয়াত ৰেছপনচিবিলিটিত ল'ব। গতিকে সেই কথাখিনি আমি
আমি আশ্বস্ত হ'বলৈ পাৰিছোঁ আৰু সেইকাৰণে এতিয়া BTR চুক্তি হোৱাৰ পিছত নিশ্চয় ইয়াত এটা এটা মডেল হিচাপে আমি তৈয়াৰ কৰিম কাৰণ 17 বছৰে যিটো হোৱা নাই এইটো আমি কৰিব লাগিব আৰু ইয়াৰ কাৰণে বহুতে আমাক সহায় কৰিবলৈ অলৰেডি আগবাঢ়ি আহিছে আৰু চবৰো সহায় সহযোগিতা লৈ পেলাই নিশ্চয় 32 লাখ মানুহৰ সমস্যা আমি সমাধান কৰিব পাৰিম অসমত দুটা সুস্থ সংগঠন আছে KLO আৰু আলফা এইকেইটা আপুনি কিবা মেছেজ মই ইতিমধ্যে আমি আহ্বান কৰি আছোঁ আলফা KLO আজি আদিবাসীৰ যিখিনি চিজফায়াৰত আছে আৰু গোৰ্খাৰ আছে এই গোটেই সমস্যাখিনি চৰকাৰে অতি শীঘ্ৰে এটা আঁচনি লৈ পেলাই এইটো সমাপ্ত কৰিব লাগে আৰু অসমখন অস্ত্ৰমুক্ত এটা ৰাজ্য হ'লে তেতিয়া অসমখনৰ যিটো প্ৰগ্ৰেছ সেইটো মানে তুলনা নহ'ব এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এইটো নৰ্থ ইষ্টৰ ডেভেলপমেণ্ট ইঞ্জিন অসম আৰু এনেকুৱাই যদি আগবাঢ়ি লৈ যাব লাগে এটা ইঞ্জিন হিচাপে তেনেহ'লে ক্ষুদ্ৰ ক্ষুদ্ৰ সমস্যাবিলাক স্থায়ী সমাধান কৰিব লাগিব আৰু ইয়াৰ ভিতৰত এটা ডাঙৰ সমস্যাটো হ'ল উগ্ৰপন্থী সমস্যা যাৰ কাৰণে বাহিৰৰ এতিয়া ইনভেষ্ট কৰিবলৈ নাহে মানুহবিলাক ভাল এটা পদত লৈ পেলাই মানুহ ইয়াত আহিব নিবিচাৰে এইবিলাক যদি হৈ থাকে আমাৰ উন্নয়ন নহ'ব আৰু উন্নয়ন হ'ব লাগিলে সেইবিলাক সমস্যা স্থায়ী সমাধান কৰিব লাগিব আহ্বান কি আলফা আৰু চাওক তেখেতসকলো আহিব লাগিব গভৰ্ণমেণ্টকো মই আহ্বান কৰিছোঁ যে তেখেতসকলৰ যিটো মনোভাৱ সেইটো খোলাকৈ কওক যে আলোচনা কৰিব লাগে সমস্যা সমাধান কৰে এট দি ছেইম টাইম আণ্ডাৰগ্ৰাউণ্ডসকলকো কম মই ভাইলেঞ্চ কৰি থাকি আপুনি বহুত বছৰ ভাইলেঞ্চ কৰিব পাৰিব ইয়াত বহুত যুৱকৰ জীৱন যাব বহুতে মানে আজি ক্ষতি হ'ব কিন্তু আল্টিমেটলি যেতিয়া বেলেঞ্চ শ্বীট এটা ওলোৱা যাব আপুনি দেখিবলৈ পাব যিখিনি আমাৰ ক্ষতি হ'ল ইয়াৰ যদি ক্ষতিপূৰণটো ইমান সময়খিনি নহ'ল তো সেই কথাখিনি যাতে চবেই উপলব্ধি কৰে আমি আশা কৰিব পাৰিম আমাৰ আলোচনা চলি আছে এইবাৰ নিৰ্বাচনী একদম খুকীয়া চবেই কৈছে যে নিজে নিজে খেলিব ইতিমধ্যে BJPয়ে কৈছে আমি নিজাকৈ খেলিম BPFে খেলি আছে চবেই খেলি আছে গতিকে আমি এইবাৰহে ভাবিছোঁ যে ইয়াত গণতন্ত্ৰটো শক্তিশালী হ'ব হেল্ডি হ'ব আৰু সকলো পাৰ্টিচিপেশ্যনটো যদি নিশ্চিত হয় তেতিয়াহে গণতন্ত্ৰটো মানে হেল্ডি হয় কিন্তু এতিয়া যিটো আমি শুনিছোঁ যে ইয়াত মানে ধন বিলাবৰ কাৰণে কোনোবা ৰেডি হৈ আছে এম্বুলেঞ্চ গাড়ী লৈ আহিছে ধন বিলাবৰ কাৰণে মানুহবিলাকক ভেটিগ্ৰস্ত কৰাৰ কাৰণে দাবী ধমকি দিয়াৰ কাৰণে কিছু মানে প্ৰস্তুতি হৈছে অলৰেডি কাৰোবাৰ মানে হোৱাটছআপত অডিঅ' ৰেকৰ্ডিং আহি গৈছে যে ইয়াত মানে ভাইলেঞ্চ কৰিব লাগে কিবা কৰিব লাগে এইবিলাক কথাটো লৈ পেলাই অতি শীঘ্ৰে যাতে চবে ষ্ট্ৰং একশ্যন লয় আৰু প্ৰশাসনৰ এইটো দায়িত্ব ইলেকশ্যন কমিশ্যন আৰু প্ৰশাসনৰ দায়িত্ব ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন যাতে ইয়াত হয়